Hello friends, Happy Independence Day. দিনটোত মানে আমি এঠাইলৈ যাব ওলাইছোঁ য'ত গ'লে মানে যি ঠাইত যাম সেইটো ঠাই দেখিলে আপোনালোকৰ মন মগজু একেবাৰে ঠাণ্ডা হৈ যাব। সঁচা কৈছোঁ, কিন্তু আপুনি আহি থাকক, মোৰ ভিডিঅ'টো চাই থাকক আৰু মই দেখাই আছোঁ। এতিয়া আমি বেটাৰী গাড়ী এখনত উঠিছোঁ। এয়া গোটেইকেইটা পাহি টিনা এইকেইটা এই ডলি ডলি হাই কোৱা হাই দিয়া হাই। এয়া আমি গৈ আছোঁ এতিয়া। ঠিক আছে, ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ। এতিয়া মন্দিৰটো পাই গ'লোঁ। এয়া চাওক, এয়া এইটো মন্দিৰ, এয়া বাৰগোপাল মন্দিৰ। এইবিলাক গছবিলাক চাওকচোন, গছবিলাক এয়া গছবিলাক ওপৰৰ পৰা ঠানিটো নামি আহি মাটিত পৰি আকৌ গজি যায়। এনেকুৱা এই গোটেই প্ৰকাণ্ড গছডাল, এই গছডাল তেনেকৈ ৰক্ষা কৰি আছে। এই ঠানিবিলাক আহি ঠালবিলাক আহি তলত চাওক, এইটো চাওক, এইটো চাওক, এইটো এনেকুৱা হয়। এনেকৈ আহি ইয়াত মাটিত ফুট গৈছে, আকৌ নতুনকৈ ঠাল ঠেঙুলি ওলাই গৈছে। এনেকৈ প্ৰকাণ্ড গছডাল এনেকৈ ৰক্ষা কৰি আছে। গছডাল চাওক, ইয়াত আহিলে মানে হেৰি কৰে, মানে মন্দিৰটোত আহিলে মানে গামোচা ইয়াতে হেৰি কৰে, ঠালবিলাকত গামোচা গাঠে। গতিকে আমিও আহিছোঁ, মই প্ৰতি বছৰে ইয়াত আহোঁৱে। হেৰি এনেকুৱা সময়তে আহোঁ প্ৰতি বছৰে, এইবাৰো আহিছোঁ আজি। দিলে হ'ব নে নালাগে, ছাতি আনিব না পইচা আছে, পইচা দিয়ে আৰু একেলগে দিম নেকি? দুটা আৰু দুইজনৰ বেলেগ এয়া মন্দিৰৰ পৰা আহিলোঁ আমি। এতিয়া এইয়া গামোচা গাঠি আছে, গামোচা দি আছে কিনাই। ইয়াৰ গছডালত মানে চবেই গামোচা দি থৈ যায়। ইয়াতে চব মানুহ আহে ইয়াত। এতিয়া চাওক, বহুত ভাল লাগিছে। আজি বহুত দিনৰ মূৰত আহিছোঁ ইয়াত। মানে মন্দিৰত অহাই নাই। মাৰ্চৰ মাহত যেতিয়া ঘৰৰ পৰা মানে থিয়েটাৰৰ পৰা ঘৰ পালোঁ, ঘৰ পাই ঘৰতে সোমাই আছোঁ, ক'তো ওলোৱাও নাই। কিন্তু আজি মানে প্ৰথম আহিছোঁ অলপ বেছি দূৰত, সেইকাৰণে আহি খুব ভাল লাগিছে মনটো। মানে প্ৰথম আহিছোঁ, তাতে আকৌ মন্দিৰত আহিছোঁ। এইটো মন্দিৰত মানে মই খুবেই ভাল পাওঁ। এই মন্দিৰটোত মানে কিবা এটা কথা কৈ যাওঁ, মানে সেইটো কেইদিনমান পিছত হয়ে আৰু। সেইকাৰণে মই বহুতে প্ৰমাণ পাইছোঁ এই মন্দিৰটোত। এইটো বাৰগোপাল মন্দিৰ বুলি কয় ইয়াতে। সেইকাৰণে মই প্ৰতি বছৰে ইয়াতে আহোঁ এবাৰকৈ। চাওকচোন, মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগে। চাওকচোন গোটেইবিলাক সঁচাকৈ এই প্ৰকাণ্ড গছডালৰ কিবা এটা আছে মানে। চাওকচোন, মন্দিৰৰ কাম হৈ গ'ল। এতিয়া আমি ঘৰত যাব ওলাইছোঁ। এইয়া আমাৰ বেটাৰী গাড়ী ৰৈ আছে। এইয়া
এতিয়া ঘৰ পালোঁগৈ, বহুত ভাল লাগিল আৰু লগ পাম পিছত। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।